মই আপোনালোকক আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। নিশ্চয় আপোনালোকে থাম্বনেইলত চাই মেলি গম পাইছে ভিডিঅ' কিহৰ ওপৰত হ'ব গৈ আছে। মানে আপুনি নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব। মই মোৰ লেপটপৰ স্ক্ৰীণত দেখুৱাইছোঁ। এনেও ভিডিঅ'টো দীঘল হৈ আছে, বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত ক্ৰম বা গুগলত সোমাই মেলি আপুনি চাৰ্চ কৰিবি পাছপৰ্ট সেৱা। পাছপৰ্ট সেৱা চাৰ্চ কৰাৰ পাছত আপোনাৰ গুগলত পেজ এটা খুলিব এনেকুৱা। প্ৰথম অপশ্যন আছে পাছপৰ্ট সেৱা। এইটো পাছপৰ্ট সেৱাটো ক্লিক কৰি দিয়ে। ক্লিক কৰাৰ পাছত আপোনাৰ পাছপৰ্টৰ অফিচিয়েল ৱেবছাইটত সোমাই যাব। এনেকৈ এটা খুলিব। প্ৰথম অপশ্যনটো আছে, এইটো ক্ল'জ কৰি লওক। প্ৰথম অপশ্যন আছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন। এইটো ক্লিক কৰি দিয়ে। ক্লিক কৰাৰ পাছত আপোনাৰ আহি যাব এনেকৈ এটা পেজ আহিব। এইটো পেজত আপুনি ফিল আপ কৰিবি। প্ৰথম অপশ্যন বাছি ল'বি পাছপৰ্ট অফিচ। তাৰপাছত আপুনি পাছপৰ্ট অফিচ ওচৰত যোনটো আছে সেইটো বাছি ল'ব পাৰে। মোৰটো গুৱাহাটী বাছি ল'লোঁ। তাৰপাছত গিভেন নেম, ইয়াত নেম আৰু মিডিল নেমটো দিব কৈছে। যদি মিডিল নেম আছে মিডিল নেম দিব পাৰে, যদি নাই তেতিয়া নামটো অকল ভৰাই দিবি। তাৰপাছত চিয়ৰ নেম, আপোনাৰ উপাধিটো ইয়াত ভৰাই দে। তাৰপাছত আপোনাৰ আহিব ডেট অফ বাৰ্থ। আপুনি ডেট অফ বাৰ্থটো ভৰাবি। ডেট অফ বাৰ্থ ভৰাৰ পাছত আপোনাৰ ইমেইল এড্ৰেছটো ভৰাবি ইয়াত। তাৰপাছত ইয়াত খুজিছে যদি আপুনি ইমেইল এড্ৰেছটো ইউজাৰ আই ডি বনাব বিচাৰিছে তেতিয়া য়েছ মাৰি দিব। য়েছে মাৰি দে। তাৰপাছত পাছৱৰ্ড বাছি ল'ব। পাছৱৰ্ডটো দিলে, পাছৱৰ্ডটো দিয়াৰ পাছত ইন কুৱেশ্যন আছে। ইন কুৱেশ্যনত বাৰ্থ চিটি দিব পাৰে। আপুনি ক'ত জন্ম হৈছিলে সেইটো দি দে। তাৰপাছত আছে চেপ্টাৰ আছে, সেইটো চেপ্টাৰটো ফিল আপ কৰি দে। চেপ্টাৰটো ফিল আপ কৰাৰ পাছত ৰেজিষ্টাৰ বটন এটা দেখিছে আপুনি নিশ্চয়, এইটো ৰেজিষ্টাৰ বটনটো ক্লিক কৰি দিব। ক্লিক কৰি দিলে মানে এনেকৈ এটা অপশ্যন আহিব, মানে ইয়াত নটিফিকেশ্যন আহিব তোৰ ইমেইলত, মানে আপোনাৰ ইমেইলত এটা মেছেজ গৈছে। বলক ইমেইল এড্ৰেছলৈ। আপুনি ইমেইলটো খোলাৰ লগে লগে এনেকৈ এটা মেছেজ আহিব। সেইটো মেছেজত এটা লিংক আছে। এইটো লিংকটো আপুনি ক্লিক কৰিবি। লিংকটো ক্লিক কৰি মেলি আপুনি যোনটো ইমেইল এড্ৰেছটো দিছিলে, ইমেইল আই ডিটো, এইটো ইয়াত ফিল আপ কৰি দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে ইয়াত ছাকচেছ দেখাব। তাৰপাছত আপুনি নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব। ডাইৰেক্ট মেইন ৱেবছাইটত সোমাই গৈছে। বলক ইমেইল এড্ৰেছৰ কামটো শেষ হোৱাৰ পাছত আকৌ গুগলত আহিবি, চেম প্ৰচেছ। পাছপৰ্ট সেৱাত সোমাবি অফিচিয়েল ৱেবছাইটত পপ আপ। তাৰপাছত এক্সিষ্টিং ইউজাৰ লগইন আছে, এক্সিষ্টিং ইউজাৰ লগইনটো ক্লিক কৰি দে। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইল আই ডিটো ভৰাবৰ কাৰণে ইয়াত আহিব। যোনটো ইমেইল আই ডি দিছিলে সেইটো ভৰাই দে। ভৰাই দিয়াৰ পৰা কণ্টিনিউ কৰি দে। কণ্টিনিউ কৰাৰ পাছত আপোনাৰ অপশ্যন এটা আহি যাব। মোৰ নেটটো অলপ শ্ল' আছে। ইয়াত আহিছে পাছৱৰ্ড। আপোনাৰ পাছৱৰ্ড যোনটো দিছিলে সেইটো ঢালি দে। তাৰপিছত চেপ্টাৰ আছে, চেপ্টাৰটো ভৰাই দে। লগ ইন কৰি দে। য়েছ। লগ ইন কৰাৰ পাছত আপোনাৰ এনেকৈ এটা পেজ খুলিব। পেজত আছে এপ্লাই ফৰ ফ্ৰেছ পাছপৰ্ট, ৰিইছ্যু অফ পাছপৰ্ট। এইটো ক্লিক কৰি দে। ক্লিক কৰাৰ লগে লগে এইটো পেজ খুলিব। সেইটো পেজত তলত লিখা আছে ক্লিক হিয়াৰ টু ফিল দ্য এপ্লিকেশ্যন ফৰ্ম। ইয়াত ক্লিক কৰি দে। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ খুলিব। এইটো পেজত আছে এপ্লাইং ফৰ ফ্ৰেছ পাছপৰ্ট। যদি আপুনি ফ্ৰেছ পাছপৰ্ট এপ্লাই কৰিব বিচাৰিছে, ফ্ৰেছ পাছপৰ্ট, তাৰপাছত নৰ্মেল, তৎকাল আছে, নৰ্মেল আছে। নৰ্মেলে কৰিম আমি বৰ্তমানত। ফ্ৰেছ নৰ্মেল 36 পেজে ল'ম। 60 পেজ ল'লে বেছি হ'ব। 36ত 1500 টকা দিব লাগিব আপুনি। নেক্সট কৰি দিয়ে। ইয়াত আছে, এইটো ভালদৰে চাই মেলি আপুনি ফিল আপ কৰিব। প্ৰথমত এইটো ভালকৈ চাব লাগে। গিভেন নেম, আপোনাৰ নামটো ইয়াত ভৰাই দিব লাগিব। চিয়ৰ নেম, এইকেইটা ভালকৈ চাই মেলি ভৰাই দিব। বৰ্তমান মই ভৰালোঁ। তাৰপাছত জেণ্ডাৰ, এইকেইটা ভালকৈ চাব, ভালকৈ চাই মেলি ভৰাই দিব। এইটো মোৰ নাম থাকিলে, এইটো পাৰ্টি জেণ্ডাৰ থাকিলে, ইফালে মই যেনেকৈ দিছে তেনেকৈ দিব পাৰে আপুনি। ডেট অফ বাৰ্থ থাকিলে, ডু ইউ ৱান্ট টু প্লেচ বা ইণ্ডিয়া, আপুনি ইণ্ডিয়াৰে হয়, ইণ্ডিয়াৰ বাহিৰৰ হয় নেকি বোলে। আপোনাৰ ইয়াত পান কাৰ্ড, ভোটাৰ কাৰ্ড ভৰালে, তাৰপিছত এমপ্লয়মেণ্ট এক্সেছ, এইকেইটা চবটো আধাৰ কাৰ্ড, গোটেইটো ভৰাই মেলি
আপুনি সেভ এছ আছে সেভ এছত ক্লিক কৰিব সেভ এছত ক্লিক কৰি মেলি আপুনি নেক্সট কৰি দিব নেক্সট আধাৰ কাৰ্ড থাকি আছিলে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফেমিলি ডিটেইলছ আপোনাৰ ফেমিলি ফাদাৰ নেমটো দিব আপোনাৰ মাদাৰ নেম দিব স্পৌজ নেম দিব এইকেইটাতো আপোনালোকে জানেই আছে তাৰপাছত সেভ মাই ডিটেইলছ নেক্সট কৰি দিব তাৰপাছত প্ৰেজেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ আপোনাৰ এড্ৰেছটো ইয়াত ভৰাই দিব হাউচ নম্বৰটো ভৰাবলৈ পাহৰিব নালাগে হাউচ নম্বৰটো ভৰাই দিয়ে ইফ ইউৰ প্ৰেজেণ্ট এড্ৰেছ আউট অফ ইণ্ডিয়াটো নহয় তেতিয়া ন দি দে ইমেইল আইডিটো দি দে এইটো যদি য়েছ আছে য়েছ ন আছে যদি ন তেন্তে সেভ মাই ডিটেইলছ তাৰপিছত নেক্সট কৰি দিব আই এগ্ৰি য়েছ অ'কে তাৰপাছত আহি যাব এমাৰ্জেঞ্চি কণ্টেক্ট যদি আপুনি ক'ৰবা বাহিৰ দেশত গৈ মেলি লটকি থাকিলে তেতিয়া মানে আপোনাক কণ্টেক্ট কৰিবৰ কাৰণে ইয়াত এমাৰ্জেঞ্চি কণ্টেক্ট থাকিব সেইটো এমাৰ্জেঞ্চি কণ্টেক্টটো ভালকৈ দি দিব তাৰপিছত নেক্সট কৰি দিয়ে তাৰপাছত আহিব ইয়াত হেভ ইউৰ আইডেণ্টি চাৰ্টিফিকেট এইটো বৰ্তমান আপুনি ন বুলি ক্লিক কৰি দিব ন ডিটেইলছ অফ প্ৰিভিয়াছ এইটো বি ডিটেইলছ নট এভেইলেবল দিব পাৰে নয়ে মাৰি দিব হেভ ইউৰ এপ্লাইড পাছপৰ্ট বাৰ্থ নট ইছ্যু সেইটো বি আপুনি নয়ে লিখি দিব কাৰণ আপুনি ফ্ৰেছকৈ এপ্লাই কৰিছে সেভ মাই ডিটেইলছ তাৰপিছত নেক্সট কৰি দিব নেক্সট কৰিলে মানে আকৌ নেক্সট অপশ্যন আহিব ইয়াত আপুনি গোটেইটো পঢ়িব লাগিব পঢ়িলে মানে আপুনি নয়ে পাব সেইকাৰণে আপুনি গোটেইখিনি অপশ্যনটো নয়ে মাৰি দিব তাৰপিছত সেভ মাই ডিটেইলছ তাৰপিছত নেক্সট মাৰি দিয়ে নেক্সট মাৰিলে এইটো আপোনাৰ পাছপৰ্টৰ এটা ভিউ এইদৰে আপোনাৰ পাছপৰ্টটো বনি আহিব মানে তাৰপিছত আপুনি নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে অলপ শ্ল' আছে মোৰ নেটটো কি কৰিম উপায় নাই এনেকুৱা পেজ খুলিব ইয়াত আপোনাৰ সেল্ফ ডিক্লাৰেশ্যন প্ৰুফ বাৰ্থ চাৰ্টিফিকেট মানে বাৰ্থৰ কাৰণে আইডেণ্টি প্ৰুফ আপুনি অপশ্যন বাছি ল'ব পাৰে বৰ্তমান আমাৰ আধাৰ কাৰ্ডটো আছে চবৰ কাৰণে আধাৰ কাৰ্ডটো লগাব পাৰে তাৰপাছত আপোনাৰ SC ST চাৰ্টিফিকেট আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট আপোনাৰ জেগা প্ৰুফৰ কাৰণে সেইটো দিব পাৰে ৱাটাৰ বিল বহুত আছে ইয়াতে এইটো দিব পাৰে মানে বৰ্তমান মই এইটো দিলোঁ কাষ্ট চাৰ্টিফিকেটটো দিলোঁ কাষ্ট চাৰ্টিফিকেটটো দি মেলি মই কি কৰিম আই এগ্ৰি কৰি এইকেইটা ফিল আপ কৰ আই এগ্ৰি চেণ্ড মাই ডিটেইল এপ্লিকেশ্যন যদি আপুনি এপ্লিকেশ্যনটো লাগে বৰ্তমানটো নালাগে এপ্লিকেশ্যনটো তাৰপিছত ছাবমিট ফৰ্ম কৰি দিব পাৰে আৰু ছাবমিট কৰি দিয়ে ছাবমিট কৰাৰ পাছত এনেকৈ আহিব পে' এণ্ড শ্বেডিউল এপইণ্টমেণ্ট আপুনি এপইণ্টমেণ্টটো ল'বৰ কাৰণে আপুনি পে' কৰিব লাগিব 1500 টকা সেইটো পে'মেণ্ট ছিষ্টেমত আহি গ'ল সেইটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ খুলিব ইয়াত ষ্টেট বেংকৰ পৰা আপুনি দিব পাৰে চালানো কৰিব পাৰে অনলাইনে কৰি দিম আৰু তেনে নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ আহি যাব এনেকুৱা এটা পেজ আহি গ'ল তো এইটো নেক্সট কৰি দে নেক্সট কৰিলে মানে এনেকুৱা এটা পেজ খুলিব ইয়াত আপোনাৰ ছাইডত আছে গোটেই এপইণ্টমেণ্ট ডেটকেইটা আছে ইয়াত আপুনি লোকেশ্যন চুজ কৰিব পাৰে আপোনাৰ ওচৰে পাজৰে থকা পাছপৰ্ট অফিচ তো PSK গুৱাহাটী মই চইচ কৰিলোঁ আছে বহুত অপশ্যন আছে ইয়াত ওচৰত থকা আপোনাৰ লখিমপুৰ ডিব্ৰুগড় চব আছে মই PSK গুৱাহাটীত ছিলেক্ট কৰিলোঁ তাৰপিছত চেপ্টাৰটো ঢালি দে চেপ্টাৰটো ঢালাৰ পাছত আপুনি এইটো নেক্সট কৰি দে
নেক্সট কৰিলে মানে এনেকৈ পেজ খুলিব। তো এতিয়া আপুনি ডেট বুক কৰিব লাগিব। এইটো কেলেণ্ডাৰত ক্লিক কৰিলে মানে এনেকৈ নীলা কালাৰৰ আহিব। এইটো নীলা কালাৰত আপুনি ডেটটো বুক কৰিব পাৰে। আপুনি কিবা এটা চ'জ কৰি ল'লোঁ, 31টো চ'জ কৰি ল'লোঁ আমি। তাৰপাছত পে এণ্ড বুক এপইণ্টমেণ্ট, ইয়াত পে'মেণ্ট কৰি দিব পাৰে আৰু আপুনি এতিয়া আপোনাৰ পাছপৰ্টটো। অ'কে, আই আণ্ডাৰষ্টেণ্ড, অ'কে মাৰি দে, টেনশ্যন নাই। প্ৰচেছিং এইদৰে খোলা খাব। আপুনি নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড সেইটোৰ লগত আপুনি পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰি দিলে মানে আপোনাৰ এপইণ্টমেণ্টটো বুক হৈ যাব আৰু ন। মই ইমানখিনিলৈ আপোনাক দেখুৱালোঁ। ইয়াৰ পৰাতো ফাইনেল হৈ গ'ল। তাৰপাছত আপুনি এটা এপ্লিকেশ্যন জেৰক্স কৰি ল'ব লাগিব। সেইটো এপ্লিকেশ্যনটো আপুনি আপোনাৰ ইমেইলতে পাব, সিহঁতৰ ৱেবছাইটতে পাব। মই কেনেকৈ ডাউনলোড কৰিব লাগে দেখুৱাই আছোঁ মই আপোনাক। বৰ্তমানটো ইমানখিনিয়ে কৰিব লাগে ফিল আপ কৰোঁতে। টেনশ্যন ল'ব নালাগে দোস্ত, মজা হৈ যাব। নিশ্চয় আপোনালোকে গম পালে চাগে কেনেকৈ বনায়। আপুনি ৱেবছাইটত সোমাই মেলি নিজে কৰিব। এনে লোকক ভৰসা কৰি একো লাভ নাই, নিজে কৰিব পাৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত গৈ মেলি মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানে। বাই বাই, পাছৰ ভিডিঅ'ত আকৌ লগ পাম।